হেল্ল' নমস্কাৰ বন্ধুসকল। আজি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উৎসৱ আৰু সেইকাৰণে মই আমাৰ মন্দিৰলৈ গৈ আছোঁ আৰু তাতে কেনেকুৱা পৰিৱেশ হয় আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে সৰু এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো আৰম্ভ গৈ আছোঁ। এতিয়া আমাৰ পুৰা গ্ৰুপে এটি হৈছে ইয়াত সকলো পিছফালে পুৰা আগত দেখি আছে পুৰা আৰু অকণমান গ'লে মন্দিৰ পাম। অলপ দেৰিকে শোভাযাত্ৰা আৰম্ভ হ'ব আৰু মন্দিৰৰ অলপ পৰিৱেশ দেখুৱাই দিছোঁ আপোনালোকক। চ' গাইজ, শোভাযাত্ৰা আৰম্ভ হোৱাৰ লগে লগে বৰষুণ আহি পালে আৰু উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। চাই থাকক আপোনালোকে ভিডিঅ'টো। এতিয়া শোভাযাত্ৰা আৰম্ভ হৈ গ'ল আৰু মানুহবিলাকে গৈ আছে। মই লগতে যাই আছোঁ পিছে পিছে। চ' গাইজ, আগৰ দিশৰো মানুহ, পিছৰ দিশৰো মানুহ আৰু মানুহে মানুহ। মই গৈ আছোঁ আমাৰ মন্দিৰতে দিক্ষুক মাতিছে আৰু চাবলৈ গৈ আছোঁ আৰু মোৰ লগত আৰু বন্ধু আছে সিহঁতে আগত আছে, মই পিছত আছোঁ, গৈ আছোঁ দেখুৱাইছোঁ বলক। সমাপ্ত কৰোঁ। ৰাতি বাজিছে এতিয়া 1টা আৰু মই ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো সমাপ্ত কৰোঁ।